নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল। যোৱা দুদিন ধৰি এটা অডিঅ' কল ৰেকৰ্ডিঙে আমাৰ ভাই বন্ধুসকলক বিভ্ৰান্তিত কৰি পেলাইছে। আচলতে কিনো আছিল সেই কল ৰেকৰ্ডিংটো আপোনালোকে প্ৰথমতে এবাৰ শুনিয়া লওক। ভাল খবৰ এটা আছে দে। কওক। আমাৰ এই 25 তাৰিখে আইনখন সংশোধন হ'ল। আজি 29 তাৰিখ 3.5 দিন আগত আমাৰ যিখন আইন আছিল 1947-ৰ সংশোধন কৰি দিলে আৰু অহা মাহৰ 27 তাৰিখে ৰিজাল্ট পাবি আমাৰ ৰেগুলাৰ। পুলিচৰ সমান দৰমহা নতুনকৈ ট্ৰেইনিং মাৰিব লাগিব। 45 না 42 হ'ব আমাৰ দৰমহা। অহা মাহৰ 27 তাৰিখে হাইকোৰ্টে ৰায় দিব। 27 ডিক্লেয়াৰ হ'ব। ডিক্লেয়াৰ হ'লে আগষ্টত আমি চব ট্ৰেইনিং যাব লাগিব। টোটেল ইণ্ডিয়াত 6,65,000 আছে হোমগাৰ্ড। 6,65,000 গোটেই ৰেগুলাৰ। ভাল লাগিছে। আপুনি ক'ত দিল্লীতে আছে নে? মই দিল্লীতে আছো। বাইদেউ ঠিকে আছে? বাইদেউ ঠিকে আছে। কপি চব ঠিকে আছে। এইমাত্ৰ খবৰ পালো মই একদম দিল্লী একদম হেডকোৱাৰ্টাৰৰ পৰা। তাৰে মানুহে ফোন কৰিলে আৰু মোবাইলত দিছে, ইউটিউবত চব ইউটিউবত দিছে। ইউটিউবত চাই লও, চব দিছে এইবিলাক। তাৰপিছত বৰাবৰ হ'ব পুলিচৰ সমান দৰমহা। অমিত শ্বাহে কৰিলে কামটো। আৰু অমিত শ্বাহে কেতিয়াৰ পৰা কৰিছে জানা? আমি যে কভিডৰ সময়ত হোমগাৰ্ডে ডিউটি কৰিছিল সেইটো কাৰণে কৰিছে। সেইটো বহুতে ভাল, গম পাইছে নাই? ভাল খবৰ একদম 100%। এইটো 25 তাৰিখে সংশোধন কৰিলে নেকি? এই মাহত 25 তাৰিখে সংশোধন দিছে। পেপাৰ চব দিছে, এইবিলাক পঢ়িছা। মই জাগাৰ পৰা ফোন কৰিছিল, মই কণ্টেক্ট কৰিলো। সি ক'লে আৰু যে গোটেইখিনি হৈ গ'ল আমাৰ। টোটেল ইণ্ডিয়াত আছে 6,65,000 হোমগাৰ্ড গোটেই ৰেগুলাৰ। এই 27 তাৰিখে ৰিজাল্ট দিব আমাৰ। সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হৈ গ'ল চব। ভাল লাগিলে। 42 নহ'লে বা 43 এনেকুৱা হ'ব দৰমহা আমাৰ। পুলিচৰ বৰাবৰ আৰু চেম এতিয়া আৰু হোমগাৰ্ড বুলি নাথাকে নহয়। ESG নাথাকেতো। মডাৰ্ণ হোমগাৰ্ড আহিব নাম। তোৰ এই কাগজ জমা ল'ব তোৰ নেক্সট মাহত। ডকুমেণ্ট চব জমা ল'ব। মেছেজ মাৰে। অমিত শ্বাহে চব ষ্টেটৰে যিমান ষ্টেট বিলাকত চব কাগজ পঠাই দিব দিছে মেছেজ। ভাল খবৰ পালি আৰু ভাল খবৰ এটা পালি আৰু। তো আপোনালোকে শুনিলে কল ৰেকৰ্ডিংটো আৰু কৈছিল যে আমাৰ মানে যি 1947 এক আইন আছে গৃহৰক্ষীসকলৰ, আৰু সেইটো মানে অমিত শ্বাহে সংশোধন কৰি দিয়া কথা কৈছিল। আচলতে এইটো এটা ভুৱা অপপ্ৰচাৰ কৰিছে। আৰু কিয় ইয়াক ভুৱা বুলি ক'লোঁ? তো অসমততো দুটাকৈ গৃহৰক্ষী সন্থা আছে, আৰু সেই সন্থা দুটাৰ কোনো এজন বিষয়ববীয়াই এইটো কথা গম পোৱা নাই বুলি কৈছে। তো তেনেহ'লে কেনেকৈ ইয়াক সঁচা বুলি আমি ভাবিম? আমাৰ অসমৰ কথাটো বাদে দিলোঁ, ৰাষ্ট্ৰীয় স্তৰতো এই কথাটোক লৈ টেলিগ্ৰাম গ্ৰুপত আলোচনা কৰা হৈছিল, আৰু তাতেও কোনো এখন ষ্টেটৰ বিষয়ববীয়াই হওক বা সদস্যই হওক এই কথাটো গম পোৱা নাই বুলি কৈছে। তেনেস্থলত আমিনো কিয় ইয়াক সঁচা বুলি ভাবিম? তো এই ক্ষেত্ৰত আমাৰ সদৌ অসম স্বেচ্ছাসেৱক গৃহৰক্ষী কল্যাণ সন্থাৰ সম্পাদকে এটা মন্তব্য আগবঢ়াইছে। তো মন্তব্যটো আপোনালোকে শুনিয়ালো। নমস্কাৰ, মই মৃণাল দাস, সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা কামৰূপ জিলাৰ সম্পাদক। সেয়েহে অসম গৃহৰক্ষী বাহিনীত কাম কৰা সকলো সতীৰ্থকে মই
জনাব বিচাৰিছোঁ যে আজি ৩-৪ দিন ধৰি এটা ভইচ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ ফলত অসমৰ প্ৰতিখন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল গৃহৰক্ষী সহকৰ্মীয়ে মোলৈ ফোন কৰি বিষয়টোৰ ওপৰত জানিব বিচাৰিছে তেখেতসকলৰ জ্ঞাতাৰ্থে অথবা গৃহৰক্ষী বাহিনীত কাম কৰা সকলো সহকৰ্মী জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ যে এই ফোন ভাইৰেল কলটোৰ ওপৰত আমাৰ কোনো ধৰণৰ ধাৰণা নাই, ইয়াৰ সত্যতা কোনো ধৰণৰ নাই, ইয়াৰ বিষয়ে অৰ্ডাৰ কোনো ধৰণৰ আমাৰ সন্থা আজিলৈকে অৱগত নহয়। সেয়েহে আমি এই ফোন কল ভাইৰেলটো লৈ কোনো ধৰণৰ ইচ্ছুকতা প্ৰকাশ নকৰি তেওঁলোকে যাতে এই বিষয়ে ফোন কৰি অনাহকত নিজকে ব্যস্ততাৰ মাজত নাৰাখি নিজৰ কামত ব্ৰতী হয় তাৰ বাবে মই সন্থাৰ তৰফৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। আৰু লগতে আপোনালোকক মই জনাওঁ যে এটা দুষ্ট চক্ৰই আমি জানিব পৰা মতে তেওঁলোকে অসমৰ সকলো গৃহৰক্ষীৰ কৰ্ণগোচৰ কৰিব বিচাৰিছে যে অসমত নতুনকৈ আকৌ ৯,০০০ গৃহৰক্ষী প্ৰশিক্ষণ দিয়াব, নতুনকৈ গৃহৰক্ষী জোৱানক ৯,০০০ প্ৰশিক্ষণ দিয়াব। আৰু এই বিষয়েও মই কওঁ যে কোনো ধৰণৰ নতুনকৈ গৃহৰক্ষী বাহিনীত ভৰ্তি কৰোৱাৰ আজিলৈকে চৰকাৰে কুচকাৱাজ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই আৰু কৰিব নোৱাৰে। আপোনালোক নিশ্চিন্ত হৈ থাকক, যদিহে নতুনকৈ চৰকাৰে কোনো ধৰণৰ আমাৰ গৃহৰক্ষী বাহিনীত নতুন সদস্য ভৰ্তি কৰোৱাৰ চিন্তা চৰ্চা কৰে তেতিয়াহ'লে আপোনালোক সকলোৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহক। কাৰণ 2015 চনত 1947 চনৰ যিখন গৃহৰক্ষী আইন সংশোধন হৈছিল সেই সংশোধন মতে বৰ্তমানলৈকে নতুন গৃহৰক্ষী সদস্য লোৱাটো বন্ধ কৰি থোৱা আছে। সেয়ে আপোনালোকে নিশ্চিন্ত হৈ থাকক, কোনো ধৰণৰ নতুন সদস্য গৃহৰক্ষী বাহিনীত ভৰ্তি কৰাব নোৱাৰে বা নকৰায়। আৰু এই ফোন কল ভাইৰেলটো সম্পূৰ্ণভাৱে মিছা। আপোনালোকে ইয়াক লৈ কোনো ধৰণৰ ইচ্ছুকতা প্ৰকাশ কৰাৰ অৰ্থ নাই। ধন্যবাদ।